हेलो एवरीवन नमस्कार नतुन एटा भिडिओर सहित आपनालोকক पुनरबार स्वागतम जनाइছো आशा কৰিছো আপোনালোক সকলো ভালে আছে কুশলে আছে আৰু আজি ভিডিওটি থাম্বনেল দেখি বুজিব পাইছে যে ভিডিওটি কিহৰ ওপৰত হ'ব হয় আজি এটা আপোনালোকৰ মাজলৈ এটা ধুনীয়া কেকৰ ৰেচিপি লৈ আহিছো আৰু কেকটো পিছে কণী দিয়ে হ'ব এনেটো কণী দেখিটো সকলোৱে জানে কিন্তু মই আজি অকমান বেলেগতকৈ অলপ বেলেগ টাইপত বনাম আপোনালোকে 2 পাউণ্ডৰ কেক এটা বনালে মানে কণী কিমান দিব খুব বেছি 3-4টা কণী দি দিয়ে কিন্তু মই আজি এটা কণীৰে 2 পাউণ্ডৰ কেক এটা ধুনীয়াকৈ বনাম আৰু আগতে এবাৰ বনাইছিলো এটা কণীৰে কিন্তু খাবলৈ বহুত টেস্টি হ'ল স্পঞ্জি হ'ল আৰু ভালো হ'ল আৰু যেতিয়া মই ভাবিলো যে নেক্সট বাৰ যেতিয়া বনাম তেতিয়া আপোনালোকৰ আগত শ্বেয়াৰ কৰিম সেয়ে মই আজি বনাবলৈ সাজু হৈছো আৰু লগতে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ আৰু যদি ভাবে আপোনালোকে যাতে আমিও এনেকৈ বনাই পিনে চাম বুলি তেন্তে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাব তেন্তে বেছি দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ক এইটোৱে কেক প্ৰথমবাৰ বনোৱা যিটো প্ৰচেছত আজি আপোনালোকক দেখুওৱা হ'ব কেক এটা জুখিবৰ বাবে প্ৰথমতে মই এটা লৈ লৈছো গ্লাছটোৱে মেইন বস্তু কেক এটা জুখিবৰ বাবে আৰু সেই গ্লাছটোত মই দিছো এটা কণী আৰু যেহেতু মই 4টা কণী জুখৰ এটা কেক বনাইছো সেয়ে মই এটা কণী দিছো আৰু বাকিখিনি কণী জুখৰ মই দিছো গাখীৰ কণী কিন্তু নাই দিয়া কণী এটাহে দিছো বাকিখিনি মই কিন্তু গাখীৰ দিছো আপোনালোকে সেই জুখমতে দি ল'ব আৰু সেই জুখৰ মতে মই 1 গ্লাছ কৰি এটা বলত ভালদৰে ঢালি ললো আৰু সেই গ্লাছতে জুখৰ মতে মই দিছো চেনি আৰু চেনিখিনি 1 গ্লাছ কৰি ঢালি লৈ ভালদৰে বস্তুখিনি মিলাই লৈছো আৰু মই সেইদিনাখনে ভাবিলো যে সদায়নো কিমান পুৰণা প্ৰচেছত বনাম কিবা নতুন কিবা এটা ট্ৰাই কৰি চাব লাগে সেইদিনাখন যেতিয়া ভাল হ'ল তেতিয়া ভাবিলো যে নেক্সট বাৰ যেতিয়া বনাম তেতিয়া আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আৰু এতিয়া মই ইয়াত দিছো বেকিং পাউডাৰ 2 চামুচ বেকিং পাউডাৰ 2 চামুচ দিয়াৰ পাছত গোটেইখিনি বস্তু মই ভালদৰে মিলাই লম গোটেইখিনি বস্তু ভালদৰে মিলোৱা হোৱাৰ পাছত এটাকে বস্তু মই দি গৈ থাকিম আৰু এনেকৈ ষ্টেপ বাই ষ্টেপ কামখিনি কৰিব লাগে কিছুমানে কি কৰে গোটেই বস্তুখিনি একেলগে দি দিব তাৰ পিছত মিলাই দিব আচলতে তেনেকৈ কৰিব নালাগে ষ্টেপ বাই ষ্টেপ কৰিব লাগে মই যিটো প্ৰচেছত কৰিছোঁ আপোনালোকে সেই প্ৰচেছটো মতে কৰিব তেতিয়া আপোনালোকে ভাল ৰিজাল্ট পাব তাৰ পিছত মই ইয়াত দিলো 1 গিলাছ ৰিফাইন তেলখিনিও ভালদৰে মিলাই ল'ম যাতে গোটেইখিনি বস্তু তাৰ পিছত ৰিফাইন তেলখিনি ভালদৰে মিহলাই লোৱাৰ পাছত মই ইয়াত দিছো 1 গিলাছ ময়দা আৰু ময়দা আপোনালোকে কিন্তু 1 গিলাছতকৈ বেছিকৈ দিব মই 1 গিলাছতকৈ বেছিকৈ দিম আৰু 1 গিলাছতকৈ বেছিকৈ লাগে বাৰু কাৰণ মই প্ৰথমতে এটা জুখিবৰ কাৰণে মিলাই ল'বৰ কাৰণেহে 1 গিলাছ দি লৈ লৈছোঁ আৰু যিহেতু ইয়াত লিকুইড বস্তু কেইবাটাও আছে ৰিফাইন আছে গাখীৰ আছে কণী আছে বহুত বেছি লিকুইডো হ'ব নালাগে বহুত বেছি ডাঠো হ'ব নালাগে আৰু মই অকমান ডাঠ হৈ থাকিলে ভাল পাওঁ এটা জোখমতে আৰু বহুত বেছি ডাঠো হ'ব নালাগে বহুত বেছি লিকুইডো হ'ব নালাগে সেই দি গৈ আছো আৰু মিলাইও গৈ আছো আৰু মই বহুত বেছি পাতল হৈ থাকিলে ভাল নাপাওঁ অকমান ডাঠ হৈ থাকিলে ভাল লাগে নিজৰ এটা আন্দাজ আছে তো সেই আন্দাজৰ মতে মই অকমান ময়দা বেছিকৈ দি দিছো আপোনালোকে সেই আন্দাজৰ মতে দি দিব আৰু মই অকমান পাতল হোৱা দেখি আৰু অকমান ময়দা শেষত দি ললো আৰু সেইখিনি ভালদৰে মিলাই লোৱাৰ পাছত মই ইয়াত একেবাৰে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু দিছো 1 চামুচ বাটাৰ যেটো আমি ঘৰত খাবলৈ আনো আমুল বাটাৰটো ৰুটি বা ব্ৰেডৰ লগত সেই বাটাৰটোৱে দিছো আপোনালোকে সেই বাটাৰটোৱে দিবলৈ পাৰিব আৰু সেই বাটাৰটো দি লোৱাৰ পাছত গোটেইখিনি মই এতিয়া ভালদৰে মিলাই ল'ম আৰু সকলোখিনি বস্তু ভালদৰে লাহে মিলাই হোৱাৰ পাছত এতিয়া মই কেকটো বেক হ'বলৈ দিম আৰু কিমান দেৰি বেক হ'ব লাগিব কি কথা আপোনালোকক ভিডিঅ'টো জনাই আছো বাৰু আৰু তাৰ আগতে মই যিটো বাটিত কেক বনাম সেই বাটিটোত মই অকমান ৰিফাইন তেল দি লৈ মোহাৰি তাৰ ওপৰে ময়দা দি লৈছোঁ কি কাৰণে কামটো কৰিছোঁ আপোনালোকে বুজিব পাৰিছে চাগে যাতে কেকটো ভাল হওক তলত যাতে লাগি নাযায় সেইবাবে আৰু গোটেই কেকখিনি সেই বাটিটোত মই ভালদৰে ঢালি লৈ ল'লোঁ আৰু মই পিছে কুকাৰতহে বনাম আৰু এয়া কুকাৰতে মই এতিয়া দি লৈছোঁ আৰু কুকাৰটো পিছে আপোনালোকে মন নকৰিব দেই যিহে লেতেৰা হৈ আছে আৰু এতিয়া আপোনালোকক একেবাৰে কেকটো বেক হোৱাৰ পাছতহে মই দেখাই আছো এতিয়া একেবাৰে আপোনালোকক কেকটো বেক হোৱাৰ পাছত আপোনালোকৰ আগত দেখুৱাইছো আৰু এ দেখিছেনে অকমান তলত লাগি গ'ল অকমান তলত লাগি যাতে একো ডাঙৰ কথা নাই হেয়া চৰিখনে কাটি অতৰা পেলাই দিলে হ'ল আৰু দেখিছেনে কিমান বেছি টেষ্টি আৰু স্পঞ্জ হৈছে আপোনালোকে যদি এনেকৈ বনাম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবলৈ পাৰে আৰু কিমান দেৰি বেক হ'ব লাগিব আপোনালোকক কোৱাই নাই নহয় মই খুব বেছি 20 মিনিট দিছো বেক হ'বলৈ মাত্ৰ 20 মিনিট গতিকে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ আহিম বাই বাই